পূজা 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 মানে হ'ল গণেশ পূজা মানে আজি হ'ল গণেশ পূজা মানে বিভিন্ন ঠাইৰ লগতে মানে আমাৰ গাঁৱতো গণেশ পূজা হয় মানে আজি মানে এতিয়া চাবলৈ হ'লোঁ মানে আমাৰ গাঁৱৰ পূজা স্থানলৈ বলক চাই আহোঁ বৰ্তমান মানে কি চলি আছে বলক 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 দোস্ত পূজা 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 মানে ইয়াতে আৰু মানে মানে বৰ্তমান মানে পূজা পূজা হৈ গৈছে মানে বৰ্তমান প্ৰসাদ ভিতৰত তাৰ পাছত মানে খিচিৰি চলি আছে মানে খিচিৰি খাব চাপ চাপ মানে মানে খিচিৰি আৰু মানে এইখিনি প্ৰসাদ মানে বেছি নহয় অলপ অলপে খাম মানে এইফালে আছে মানে খৰি আইতা মানে বহুত কিবা কিবি আৰু এইফালে আছে মানে মানে পূজা টুজা হৈ গৈছে মানে এইফালে মানে 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 প্ৰসাদ বিতৰণ কৰি আছে প্ৰসাদৰ লগতে মানে খিচিৰি মানে মানে মই খালোঁ আৰু মানে বহুতো খালে আৰু এতিয়া মানে চলি আছে এইফালে আছে মানে বক্স বজাই আছে মানে চাউণ্ডখন কিবা কিবি মানে গান চান বজাই আছে কিবা কিবি তাৰ পাছত মানে আছে মানে কপিল সিংৰ মানে মোবাইলত মানে কিবা কিবি টিপি আছে এইফালে আছে আমাৰ ভাগিনা এইফালে মানে মানে চাওক মানে ককাই মানে খিচিৰি ৰান্ধি আছে মানে এইবাৰ কেইটালৈ আইটেম কৰা আছে 12 থালি আইটেম আছে আৰু বৰ্তমান মানে হৈ আছে তাৰপাছত মানে এইটো মানে কবিলা কৰা হৈ আছে মানে 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 চাওক এইটো মানে ইয়াতে পুৰা দোকান দিছে বৰ্তমান মানে চুঙাৰ ওপৰত ভাজি আছে মানে এই বেচা কিনে কেৱল পুৰা দোকান চলিছে এইটো মানে মানে আৰু দোকানতে বৰ্তমান মানে চুঙাৰ ওপৰত মানে ভাজি আছে এইফালে বৰ্তমান মানে ইয়াতে তো ইয়াতে মানে পাঁচজনে বহি মানে খানা লগাইছে মানে মানে কেনেকুৱা লাগিছে এতিয়া মানে সকলোৱে যাবি আৰু মানে মানে নাগাল নাম চলি আছে আমি মানে যাবি মানে মানে দোস্ত ইয়াত মানে আগতে মানে বাঁহ মাটিৰে মানে এনে মানে আছিলে এতিয়া লাহে লাহে মানে লাহে লাহে কৰি আছে মানে এতিয়া মানে যাবি আৰু মানে মানে দোস্ত এইটো তাৰমানে সৰু হয়তো দেখালো মানে আমাৰ গাঁৱত গণেশ পূজাত মানে কেনেকুৱা হয় সেয়ে আৰু দোস্ত এতিয়া মানে ঘৰলৈ আহিছোঁ ঘৰলৈ আহি মানে এতিয়া জুই পুৱাই আছোঁ মানে মানে দোস্ত তাত মানে নাগাৰ নাম চলি আছিলে আৰু মানে এতিয়া ঘৰলৈ আহি জুই পুৱাই আছোঁ মানে মানে দোস্ত তাত মানে আগতে মানে মন্দিৰটো মানে এনে মানে টিন বা তাৰপাছত মাটিৰ বেৰা মানে মাটিৰ বেৰ মানে তেনেকুৱা মানে টেম্পৰালি আছিলে আৰু এতিয়া মানে লাহে লাহে উন্নতি হৈ আছে মানে মানে মন্দিৰটো মানে পকী হৈ আছে মানে আগতকৈ মানে উন্নতি হৈ আছে মানে মানে দোস্ত এইটো মানে এটা অকণমান সৰু ভিডিঅ'
মানে মানে এই সৰু ভিডিঅ'খিনিৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ মানে এই বছৰ আমাৰ গাঁৱত গণেশ পূজা কেনেকুৱা হ'ল মানে 2023 তেনেহ'লে আজিলৈ বাই বাই।